এই মুহূৰ্তত দৰ্শকসকলক দিব লৈছোঁ এক ব্ৰেকিং নিউজ। বোকাজান খটখটিৰ পথ দুৰ্ঘটনা। খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান 39 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী তেল পৰিবাহী টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেনৰ। দুৰ্ঘটনাস্থলীত খটখটি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাহনখন উদ্ধাৰ কৰি নিজৰ জিম্মাত লয়। দুৰ্ঘটনাত পতিত হোৱা তেল পৰিবাহী টেংকাৰখনৰ নম্বৰ হৈছে AS01NC 3472।